হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰ বাৰু ভাল। আৰু আজি হ'ল সৰস্বতী পূজা আৰু মই আহিছোঁ এনেই ইউনিভাৰ্চিটিৰ ফালে ওলাই আৰু ইয়াৰ অলপমান আপোনালোকক পৰিৱেশ দেখাম। চাদৰ মেখেলা বাৰু পিন্ধা নাই, এনেই আৰু। ঠিক আছে, তেনেহ'লে চাই থাকক ভিডিঅ'টো। আৰু মই সোমালোহি মানে চাউথ কেম্পাছ গাৰ্লছ, এইফালে চব গাৰ্লছ হোষ্টেল থাকে। RCC 2, 3, RCC 7, 83, RCC 1, RCC 6 ল হোষ্টেল আছে, ৰিচাৰ্চ স্কোৱাৰ। তেওঁলোকে একেলগে মিলিছিলে এনেকৈ সৰস্বতী পূজা পাতে। আমাৰ ইউনিভাৰ্চিটিৰ ডাইলগ মানে মাইনাটো নিজুই। আৰু এয়া হ'ল RCC 2 বইজ হ'ল। আৰু তেওঁলোকে এইবিলাক হোষ্টেলবিলাকৰ নাম অনুসৰি এইবিলাক ফটো দিছে, যেনে নলিনীবালা দেৱী হোষ্টেল থাকিলে হোষ্টেলবোৰ ফটো সেনেকৈ দিছে। চৰি, এনেকৈ ৰেণ্ডমলি চব লগাই যি হয় আৰু দি দিম। এয়া হ'ল ইউনিভাৰ্চিটিৰ ল ডিপাৰ্টমেণ্টৰ সৰস্বতী পূজা। এনেকৈ সজাইছে ডিপাৰ্টমেণ্টবোৰেও বেলেগ বেলেগকৈ। কিহেৰে বনাইছে এইটো? গোলাপ ফুল পাত হেৰি কৰি যেন দিছে। এয়া কমাৰ্চ ডিপাৰ্টমেণ্টৰ সৰস্বতী মা। এনেকৈ ডিপাৰ্টমেণ্টবিলাকত আজিৰ ভিডিঅ'টো খুবেই চমু আৰু এনেকৈ অলপমান ঘূৰিলোঁ কৰিলোঁ সামৰিলোঁ। তেনেহ'লে নেক্সট ব্লগত আকৌ আপোনালোকক লগ পাইছিলোঁ। তেতিয়ালৈকে বাই।